ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে খুবেই ইম্পৰ্টেণ্ট এটা ভিডিঅ' যে আমি হোৱাটছআপত মেছেজ কৰি থাকোঁতে, আমাৰ বন্ধু বা বান্ধৱীৰ লগত মেছেজ কৰি থাকোঁতে যদি কিবা এটা মানে বেয়া মেছেজ যায়, তেতিয়াহ'লে লগে লগে মোৰ এই হোৱাটছআপটো ব্লক কৰি দিয়ে। কিন্তু আমি নিজৰ মোবাইলৰ পৰা সেই ব্লকটো কেনেকৈ আনব্লক কৰিব পাৰি সেই সম্পৰ্কে এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰা হ'ব। তাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। তো বন্ধুসকল, পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপোনাক কোনোবাই ব্লক কৰিছে তেতিয়াহ'লে আপুনি সেই ব্লকটো কেনেকৈ আনব্লক কৰিব সেইটো আপোনাক মই আজি দেখাই দিম। তে আনব্লক কৰাৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ আন এজন বন্ধুৰ সহায় ল'ব লাগিব। তাৰ কাৰণে সেই বন্ধুৰ মোবাইলটো লৈ আপোনাৰ বন্ধুজনৰ মোবাইলটো লৈ এটা নিউ গ্ৰুপ ওপেন কৰিব লাগিব। সেই নিউ গ্ৰুপটো আপুনি কেনেকৈ ওপেন কৰিব সেইটো মই আপোনাক দেখাই আছোঁ। তাৰ কাৰণে আপুনি প্ৰথমে হোৱাটছআপ ওপেন কৰি লৈ হোৱাটছআপৰ ওপৰত ৰাইট ছাইডত 3 ডট আছে, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে নিউ গ্ৰুপ বুলি লিখা আছে, এই নিউ গ্ৰুপত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ধৰি লওক এ এইটো আপোনাৰ নাম্বাৰ আৰু AADR এইটো হ'ল আপোনাক যিজন মানুহে ব্লক কৰিছে এইটো হ'ল সেইজন মানুহৰ নাম্বাৰ। তে আপুনি এক কাম কৰিব, এই দুটাক এড কৰি ল'ব গ্ৰুপত এড কৰি লোৱাৰ পিছত ইয়াতে তীৰ চিহ্নটো যে আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি যিকোনো এটা গ্ৰুপৰ নাম দিব পাৰে। ধৰি আপোনালোকক দেখাবৰ কাৰণে এনে এটা দি দিলোঁ। তো এনেকুৱা কৰি দিয়াৰ পিছত আপুনি ৰাইটত ক্লিক কৰি দিব। ৰাইটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গ্ৰুপটো খুলি গ'ল। এতিয়া কি কৰিব, এতিয়া আপোনাৰ বন্ধু যে আছে সেই বন্ধুজনে এই গ্ৰুপৰ পৰা এক্সিট ল'ব লাগিব। এই গ্ৰুপৰ পৰা এক্সিট কেনেকৈ ল'ব মই দেখাই আছোঁ। 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত গ্ৰুপ ইনফো বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত লিখা আছে এক্সিট গ্ৰুপ। এক্সিট গ্ৰুপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেই বন্ধুজনে গ্ৰুপৰ পৰা আঁতৰি যাব। তাৰপিছত গ্ৰুপত মাত্ৰ তুমি আৰু যিজনে তোমাক ব্লক কৰিছে তাৰ লগত মানে দুইজনে গ্ৰুপত থাকিবা। এনেকৈ তুমি ব্লক আনব্লক কৰিব পাৰিবা। তো বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।